खुलुमबाय बड'लेण्ड बुब्लि स्टुडिअ दं आं राकेश रामसियारि बड'लेण्ड बुब्लि नायबाय थानो थाखाय नोंथांमोनखौ साबायखर। आथिखालाव कर'ना भाइरासनि जोनै भारत नाङैनो गोबां साग्लोबसारदों। बे समाव आसाम रायजोआव बारग'वाखै। आसामनि गुबुन गुबुन जायगाफोराव सरकारारि आरो बेसरकारि जायगाफोरखौ सेनिटाइज खालामनायखौ नोंथांमोना नुनो मोन्दों। बे समाव 14 नं चिरांदुवार ब्लक UPPLनि मोनसे मावथांखि। बिथांमोना 14 नं चिरांदुवारनि बेन्दोङाव थानाय गुबुन गुबुन जायगाफोर थामहिनबा हाथाइ आरो गलाफोरखौ सेनिटाइज खालामनाय हाबाफारि लादों। मख'जाथावदि 14 नं चिरांदुवार ब्लक UPPLनि आफादगिरि बिथां बिरदाव मसाहारिया खौरांगिरिनि सिगाङाव फोरमायदों दि बिथांमोननि ओनसोलाव दा 4 सुबुंनि देहायाव कर'ना पजिटिभ मोनदों। बिथांमोना हम क्वारेन्टाइनआव दं। क्वारेन्टाइनआव थानाय सुबुंफोरखौ दिनै 14 नं चिरांदुवार ब्लक UPPLनि सुबुंफोरा बिथांमोननि न'खराव थांनानै माखासे गोनांथि जानाय मुवाफोर माइरं दालि थाव संख्रि बिथांमोननो राननानै होदों। लोगोसेनो बिथां मसाहारिया फोरमायबावदों दि बिथांमोननो गोनांथि जानाय मुलिफोरखौ बिथांमोननो जगायनो थाखाय बिथाङा खावलायदों। लोगोसेनो बिथां मसाहारिया फोरमायबावदों दि बिथांमोननि ओनसोलाव थानाय 14 नं चिरांदुवार ब्लक UPPLनि बेन्दोङाव थानाय गुबुन गुबुन जायगाफोर हाथाइफोरखौ बिथांमोना सेनिटाइज खालामगोन होननानै खौरांगिरिनि सिगाङाव फोरमायदों। আমি 14 নং চিৰাংদুৱাৰ ব্লক কমিটি UPPL দ্বাৰা ইয়াৰ আমি আহি পেলাই আজি দেখিলোঁ তাৰমানে যিখিনি পৰিয়ালে এতিয়া কৰোণা ভাইৰাছ হৈছে বুলি আমি গম পাইছোঁ তেখেতৰ ঘৰত আহি পেলাই আমি পাৰ্টিৰ তৰফৰ পৰা এটা চেনিটাইজাৰ আমি কৰিছোঁ আৰু যিখিনি অসুবিধা তেখেতে পৰিছে সেইটো কাৰণে আমি দালি আনিছোঁ চাউল আনিছোঁ বিভিন্ন খাদ্য বস্তু আমি আনিছোঁ যোগান দিছোঁ। এতিয়া আমি বিচাৰিম আমি UPPL হিচাপে পাৰ্টিৰ তৰফৰ পৰা যিমান পাৰোঁ আমি সহায় কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। আমি অনুৰোধ কৰিম যাতে প্ৰশাসনে এই ঘৰত আহি পেলাই বা আমাৰ যিখিনি ডক্টৰ আৰু নাৰ্ছ তেখেতসকলে ইয়াত আহি পেলাই নিশ্চয় তেখেতক চাবৰ কাৰণে নিশ্চয় অলপ সজাগতা নিশ্চয় কৰিব লাগিব আহিব লাগিব আৰু সহায় কৰিব লাগিব বুলি আমি অনুৰোধ কৰিছোঁ। আমি ৰাইজক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে ঘৰত থাকি পেলাই মাস্ক পিন্ধি পেলাই যাতে নিজকে বচাব পাৰে বচাবৰ কাৰণে যাতে নিজকে অলপ সচেতন যাতে হয় সেইটো আমি অনুৰোধ কৰিছোঁ ৰাইজক যাতে আমি ভৱিষ্যতত যাতে সেই বেমাৰৰ পৰা যাতে ৰক্ষা পায়। আমি ক'ব বিচাৰিছোঁ গাঁৱে তাৰমানে সেইবোৰ বেমাৰটো বেছিভাগে বিশ্বাস কৰা নাই কিন্তু আমি দেখিবলৈ পাইছোঁ ইয়াতে ভিতৰুৱা গাঁৱত আজি আমি দেখিলোঁ কৰোণা ভাইৰাছ হৈছে বুলি আমি দেখিলোঁ। সেইটো কাৰণে আমি গাঁৱৰ ৰাইজক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যাতে ৰাইজে সেইটো অলপ বুজিব চেষ্টা কৰিব লাগে। বুজাৰ পিছত যাতে যিখিনি চৰকাৰে আইন বান্ধি দিছে বা কিবা এটা নিজকে সচেতন কৰিবৰ কাৰণে যিখিনি চৰকাৰে পদক্ষেপ লৈছে সেইটো মানি চলিবৰ কাৰণে আমি অনুৰোধ কৰি আছোঁ। আমি যোৱাকালি মাস্ক বিতৰণ কৰা হৈছে আজিও আমি চেনিটাইজাৰ কৰিবৰ কাৰণে আমি আদৰ লৈছোঁ। সেইটো কাৰণে ৰাইজে যাতে সেইটো অলপ বুজিবৰ কাৰণে যাতে চেষ্টা কৰে। আমি বিচাৰিম যাতে জাগা বেচিছত যোনটো জাগাত কেনেকুৱা বেছিভাগে বেমাৰ হ'বলৈ গৈ আছে সেইটো যাতে কণ্টেইনমেণ্ট জ'ন কৰিবৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ। চেনিটাইজেশ্যন যোনটো আমি সিদিনাখন ৰাণীখাটা মই কৈছিলোঁ যে আমি মাস্ক বিতৰণ কৰি আছোঁ আৰু আমি গোটেই প্ৰাইমাৰীত কৰিম। তাৰপিছত মই কৈছিলোঁ যে আগন্তুক দিনত আমি এইবিলাক প্ৰগ্ৰাম লৈ থাকিম বুলি কৈছিলোঁ। এইটো প্ৰগ্ৰাম তাৰ আণ্ডাৰতে নেক্সট প্ৰগ্ৰামটো হৈছে আমাৰ চেনিটাইজেশ্যন মাৰ্কেট চেনিটাইজেশ্যন 14 নম্বৰ দুৱাৰ চিৰাং ব্লকত যিমান মাৰ্কেট আছে এইবিলাক গোটেই আমি চেনিটাইজ কৰিম। অফিচবিলাক চেনিটাইজ কৰিব বিচাৰিছোঁ লগতে আগন্তুক দিনত আমি চেনিটাইজ বিতৰণো কৰিম বুলি এটা প্ৰগ্ৰাম ল'ম সোনকালে। এইটো দেওশ্ৰীত এটা পজিটিভ কেছ দুটা পজিটিভ কেছ পাইছে প্লাছ এটা আৰু ৰিচেণ্টলি চিম্পটমিক এটা পেচেণ্ট আছে। সেইকাৰণে আমি ভাবিছোঁ যে তেখেতবিলাকে দোকানত আহি আছে তাৰ কাৰণে আমি এটা চেনিটাইজেশ্যন প্ৰগ্ৰামটো লোৱা হৈছে। এইটো আমাৰ চেয়াৰমেন ডাঙৰীয়া সজাগ হৈ পেলাই ৰাইজৰ লগত মিলি এই বাজাৰটো মানে ক'ভিড যোনটো স্প্ৰেড আছে এইটো বন্ধ হ'ব কৰাৰ কাৰণে আমি বাজাৰটো বন্ধ ৰাখিছোঁ। এইটো মেক্সিমাম 3 দিনমান বন্ধ ৰাখিম বুলি ভাবিছোঁ। যোৱাকালি আমাৰ BCDC চেয়াৰমেনে আমাক জনাইছে যে হেল্থ কেয়াৰ চেণ্টাৰৰ লগত আলোচনা হৈছে হেল্থ ৱৰ্কাৰৰ লগত সিহঁতে এটা ক'ভিড চেণ্টাৰ খুলিব বুলি কৈছে স্কুলত। তাৰ কাৰণে 2জন মানুহক এপইণ্ট কৰা হৈছে কিবা ইনচাৰ্জ হিচাপত আৰু ৰিপৰ্টিং এজেণ্ট হিচাপত। তাৰ মৰমে সোনকালে ইয়াতে এটা ক'ভিড চেণ্টাৰ খোলা মানে কিবা ডিচিশ্যন লোৱা হৈছে। এই প্ৰগ্ৰামটো অকল আমি ষ্টাৰ্টহে কৰিলোঁ। আগন্তুক দিনত আপোনালোকে দেখা পাব যে গোটেই যিমান 14 চিৰাং ব্লকত যিমান
সৰু সৰু বজাৰবিলাক আছে, টাউনবিলাক আছে, গাঁওবিলাক আছে, ইয়াত আমি টোটেলি মাস্ক ডিষ্ট্ৰিবিউশ্যনটো কণ্টিনিউ থাকিব, চেনিটাইজেশ্যন কণ্টিনিউ থাকিব, আৰু চেনিটাইজাৰৰ যোনটো বটল আছে এইটো ডিষ্ট্ৰিবিউশ্যনটো আমি কণ্টিনিউ ৰাখিম বুলি আমি ডাঙৰ এটা মানে আশাবাদী, আৰু আমি এইটো সফল কৰিয়ে এৰিম বুলি ভাবিছোঁ। যিটো এইটো আমাৰ দেওশ্ৰী VCDC অন্তৰ্গত পৰে 2 নং আইপলি। এইটো আমি তেখেতক অকল বাহিৰৰ পৰা অহা নহয়, ইয়াত লোকেল মানুহ হয়। এই ডেলিভাৰী হোৱাৰ কাৰণে এই শনিবাৰ যোৱা 29 তাৰিখে তেখেতক আশা কৰ্মী আৰু তাৰ মা হৈ শান্তিপুৰ PHCত লৈ হস্পিটেলত লৈ চেক কৰিব যাওঁতে তাক কোভিড পজিটিভ ওলাইছে। ইয়াত আইপলি মাত্ৰ নহয়, আমাৰ দেওশ্ৰী ভেটলুং বস্তিতো ওলাইছে 2জনক। ইহঁতক তেখেতক আমি ডেলিভাৰী হোৱাৰ কাৰণে এই যে একাউণ্টেণ্টে গ'ল তাক হোম কোৱাৰেণ্টাইন কৰি দিয়ক, আৰু 2জনক এম্বুলেঞ্চ পঠাই দিয়ক বুলি আমি এই 2জনক পঠাই দিলোঁ। আৰু তাৰ ঘৰত এটা ল'ৰা আছে, এতিয়াও তাৰ চিমটম তেনেকৈ আছে। এতিয়া যাই আপোনালোকেও চাব, তাৰ ছোৱালীও যোৱাকালি উঠিছে বোলে পজিটিভ, তাৰ 3জন হৈ গ'ল আৰু এটা ল'ৰা আছে। এই ইহঁতক আমি শুনাৰ পৰা, যিটো আমাৰ হস্পিটেলৰ পৰা কৈছে একাউণ্টেণ্টে আপোনাৰ গাঁৱত কোভিড পজিটিভ হৈছে বুলি কোৱাৰ লগে লগে আমি চব VCDCৰ পৰা আমাৰ প্ৰাইমাৰীৰ পৰা আহি সকলোকে সতৰ্ক কৰিলোঁ আৰু মাস্ক লগে লগে আনি দিলোঁ। আৰু আজি আমাৰ ব্লকৰ পৰা চেনিটাইজাৰো কৰি আছে। আমি ভগৱানৰ ওপৰত এইটোৱে আশা কৰোঁ, যিটো বেমাৰ ধৰিছে সিহঁতক সোনকালে ভাল হৈ যাওক, আৰু এই গাঁৱৰ ৰাইজবিলাক অলপ সতৰ্ক থাকক, নিজেও বাচক, বেলেগকো বাচাওক। এতিয়া ৰাস্তা ঘাটৰ কথাটো ইমান সোনকালে আমি ক'ব নোৱাৰিম, এইটো যিহেতু আমি প্ৰচেষ্টা হাতত লৈ আছোঁ, এইটো বনামেই। তেখেতৰ যি অসুবিধা আছে এইটো আমি সদায় আহি চাই আছোঁ, আৰু ৰাইজৰ পৰাও অনুদান বিচাৰি আমি তেখেতক হেল্প কৰি আছোঁ। এইটোৱে ভাবোঁ মই চৰকাৰৰ পক্ষৰ পৰা তেখেতসকলক অলপ কেয়াৰ কৰক। NMM মেডিকেল ডিপাৰ্টমেণ্ট এতিয়ালৈকে কোৱাৰেণ্টাইন জোন ঘৰত ৰাখি দিছে, অহা নাই, চোৱা নাই। তেখেতসকল আহি অলপ কেয়াৰ কৰক, অলপ ভালকৈ চেষ্টা কৰক। এই ডেলিভাৰীও আছে, এই মাহতে বাচ্চা হ'ব বোলে, তাৰ বাচ্চাৰো কেয়াৰ কৰিব লাগিব।